আহিব পাৰো? মই ইচ্ছা কৰিলে আপোনাৰ ল'ৰাক জেলৰ পৰা উলিয়াই আনিব পাৰো। আপুনি উকিল? নহয়। তেন্তে জাজ? নহয়। তেনেহ'লে আপুনি কোন? যদি আপুনি মোৰ ল'ৰাটোক বচাব পাৰে তেন্তে যিকোনো উপায়ে বচাওক। মই আপোনাক সাহায্য কৰিছো। আপোনাক তাৰ বিনিময়ত যি লাগে সকলো দিম। মই ইয়াৰ পাৰিশ্ৰমিকৰ কথা বেলেগহে ভাবি থৈছো। কওক কওক আপুনি। টকা পইচা গাড়ী বাংলা, মাত্ৰ মোৰ ল'ৰাটোক বচাওক। যি লাগে তাকে দিম, মাত্ৰ কওক। মোক এটা ৰাতিৰ কাৰণে লাগে আপোনাৰ ৱাইফ। ৰিলেক্স ৰিলেক্স ওম প্ৰসাদ। এজন বুঢ়া বয়সৰ বাপেকৰ কাৰণে যদি পুতেকৰ মৃত্যু হয়, তাৰ বাহিৰে আন দুখৰ খবৰ কি হ'ব পাৰে? আপোনাৰ এই হাত দুখনৰ শক্তি ভালদৰে ৰাখিব, নহ'লে সন্তানৰ হাঙি কান্ধত উঠাব কেনেকৈ? মিষ্টাৰ ওম প্ৰসাদ, যদি আপুনি নিজৰ সন্তানক বচাব বিচাৰে, এইখন মোৰ কাৰ্ড। ইয়াতে মোৰ সম্পূৰ্ণ এড্ৰেছ শুদ্ধকৈ পৰিষ্কাৰকৈ লিখা আছে। মিষ্টাৰ ওম প্ৰসাদ, মনত ৰাখিব, পৰহি আদালতৰ তাৰিখ। ফাঁচীৰ হুকুম শুনাব আদালতে, আৰু অহাকালি ৰাতিটো মাত্ৰ আপোনাৰ আৰু মোৰ শেষ ৰাতি হ'ব। আশা কৰো সত্যটো মনত ৰাখিব। আহোঁ। স্বপ্না, তই যদি তোৰ নিজৰ মানুহজনৰ জীৱনটো বচাব খোজ, তেন্তে তোৰ ইজ্জত তই বিক্ৰী কৰি দে। নহয়, না বুলি ক'লে একো নহয়, কিন্তু ভালদৰে ভাবিছা, তোৰ নিজৰ সতীত্ব ডাঙৰ নে মানুহজনৰ জীৱন? সতীত্বটো এবাৰ হেৰাই গ'লে দ্বিতীয়বাৰ আৰু কেতিয়াও ঘূৰি নাহে। তেতিয়াহ'লে তই তোৰ সতীত্ব জীয়াই ৰাখ, মৰি যাবলৈ দে তোৰ নিজৰ মানুহজনক। কিন্তু মনত ৰাখিবি, এবাৰ জীৱন হেৰাই গ'লে পুনৰবাৰ আৰু ঘূৰি নাহে। আৰু লগতে মনত ৰাখিবি, মানস মৰি যোৱাৰ পাছত ওম প্ৰসাদৰ ঘৰত যাৰ যাৰ মৃত্যু হ'ব, তাৰ সকলোৰে দায়ী তই হবি। চব বৰবাদৰ কাৰণ তই হবি। সময় বহুত আছে, কেৱল তই চিন্তা কৰ, নিজৰ সতীত্ব নে নিজৰ মানুহজনৰ জীৱনটো।
দরজা খোলা আছে, সোমাই আহক। আরে আহক আহক আহক। মোৰ বিশ্বাস আছিল আপুনি আহিব, আৰু আপুনি আহি গ'ল, গতিকে মই জিকিলো। পুৰুষ তেতিয়া জিকে যেতিয়া তেওঁ পুৰুষত্বৰ পৰিচয় দিয়ে। মোক যদি আপোনাৰ ইমানেই ভাল লাগিছিল, তেতিয়াহ'লে আপুনি নিজৰ ব্যক্তিত্বৰ যোগেৰে মোক প্ৰেমত আবদ্ধ কৰি নললে কেলে? তেতিয়াহে গম পালোহেঁতেন আপোনাৰ পুৰুষত্বৰ পৰিচয়। কিন্তু এইটো কিহৰ পৰিচয়? নিজৰ কামনা বাসনা পূৰাবলৈ আনৰ পত্নীক নিজৰ কৰি লোৱা। ইয়াক পুৰুষ বুলি নকয়। ইয়াক কি কয় জানে? ইয়াক কা পুৰুষ বোলে। এইখন মোৰ এলবাম, চাওক। মই অকণমান আহি আছো। শুনক, শুনক। আপুনি এতিয়া যাওক। আৰু এটা কথা, আপোনাক মই যেনেকৈ মাতি আনিছিলো ঠিক তেনেকৈ যাব দিব ওলাইছো। চিন্তা নকৰিব, মই মানসক উলিয়াই অনাৰ ব্যৱস্থা কৰিম। আপুনি এতিয়া যাওক।